নমস্কাৰ, মোৰ নাম শ্ৰী কুঁহি শৰণীয়া। মই এটি সাধুকথা কম। সাধুকথাটিৰ নাম হ'ল বুঢ়ী আৰু কাউৰী। এদিন বহুত দিন আগৰ কথা। এদিনাখন গৰম দিনৰ এজনী কাউৰী বৰ পানী পিয়াহ লাগিছিল। তাৰপিছত উৰি 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 ক'তো বিচাৰি পোৱা নাছিল। তাৰপিছত এঘৰ মানুহৰ চোতালত এটা কলহ দেখা পালে। ওচৰতে গৈ দেখা পালে অকণমান পানী দেখা পালে। তাৰপিছত ভাবি 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 ওচৰতে কেইটামান শিলগুটি দেখা পালে। তাৰপিছত মনত এটা বুদ্ধি আহিলে। তাই শিলগুটি আনি এটা এটাকৈ কলহটোত ভৰাবলৈ ধৰিলে। তাৰপিছত ওপৰলৈ পানী অহা হেঁপাহ পলাই পানী খাই ৰং মনেৰে উৰি গুচি গ'ল। নমস্কাৰ। এনে যে কয়নে, বলে নোৱাৰা কাম বুদ্ধিৰে কৰিব লাগে।